আর আজি ভাদ মাহ শুক্লা একাদশী তিথি এই করম পরব আমি গাঁৱে ভূঞে নগরে চহরে সকলোতে আমার মানুহখিনি উদযাপন করি। আৰু এই গুৱাহাটীৰ নিচিনা জেগাত অসম চাহ জয়ন্তী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ইয়াতে কৰম পৰব উদযাপন কৰিবৰ কাৰণে অনুষ্ঠিত কৰিছে। গতিকে চাহ জয়ন্তী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক বিশেষকৈ আমাৰ ৰাজগোৱালিদা সকল প্ৰমুখে যিসকল কৰ্মকৰ্তা আছে সকলোকে ধন্যবাদ জনাইছোঁ। আজি হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ফেচবুক এণ্ড ইউটিউব চেনেল। আপোনালোকে সকলোকে মই NRT ব্লগত স্বাগতম জনাইছোঁ। আৰু আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কলাক্ষেত্ৰত খুব ধুনীয়াকৈ কৰম পৰৱৰ আয়োজন কৰা হৈছে। আৰু আপোনালোকক আজি ভিডিঅ'টো খুব ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আজি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিব বুলি। যদিহে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আচ্ছা আপোনালোকৰ সকলো বিষয়ববীয়া তথা সকলো কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে আজি বহুত কষ্টৰ ফলত আমাৰ সকলো চাহ শ্ৰমিক তথা চাহ জনজাতি সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। এটা ভাল লগা কথা যে আচলতে ইয়াৰ আগেয়ে গৰমৰ দিনটোত কোনো ধৰণৰ চৰকাৰী ছুটি যদিও আছিলে, কিন্তু চাহ শ্ৰমিকসকল ডিপ্ৰাইভ হৈ আছিলে, তেওঁলোকে ছুটি নাপায়, তেওঁলোকে বাগিচাত কাম কৰিব লাগে। এইবাৰ অন্তত এইটো শ্ৰমিক ৰাইজে এইবাৰ ছুটি হিচাপে পাইছে দিনটো, আৰু যাৰ কাৰণে আমি সকলো শ্ৰমিক ৰাইজক অভিনন্দন জনাইছোঁ। আৰু গুৱাহাটী কলাক্ষেত্ৰত আজি আচলতে আমি এটা এই কৰম আজি উদযাপন কৰিম। আৰু আমি অসমৰ আচলতে চাহ জনগোষ্ঠী সমাজখনৰ যিমানকেইজন শিল্পী আছে সকলো শিল্পীক আজি আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকক সম্বৰ্ধনা জ্ঞাপনৰ কাৰণে। ইতিমধ্যে পদ্মশ্ৰী দুলাল মানকী ডাঙৰকে প্ৰমুখ কৰি যিসকল বিশিষ্ট শিল্পী সকলো ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। আমি আশা কৰোঁ যে নিশ্চিতভাৱে আমি আজিৰ দিনটো ইতিমধ্যে আৰম্ভণি কৰিছে পতাকা উত্তোলনৰ পৰা, চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে, খুব ভাল ধৰণে উদযাপন কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু সকলোৰে সহযোগিতা আমি আন্তৰিক। দাদা, আজি প্ৰথমবাৰৰ কাৰণে ইমান ধুনীয়াকৈ কলাক্ষেত্ৰত ফাৰ্ষ্ট টাইম ইমান ধুনীয়াকৈ কৰম পৰৱৰ আয়োজন কৰা হৈছে। চ' মোৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ দুআষাৰ ক'বলৈ। আজি কলাক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে আমি আচ্ছাই কৰম উদযাপন কৰিছোঁ ইয়াতে। আৰু সকলোৱে জানে যে আজি ভাদৰ শুক্লা একাদশী আমি কৰম উদযাপন কৰোঁ চাহ জনগোষ্ঠী ৰাইজে। আজিৰ দিনটোত সমূহ অসমবাসী ৰাইজক আমি অভিনন্দন জনাইছোঁ, আজি শুভেচ্ছা জনাইছোঁ। চাহ শ্ৰমিক ৰাইজক, চাহ জনগোষ্ঠী ৰাইজকো শুভেচ্ছা জনাইছোঁ। আৰু কলাক্ষেত্ৰত আয়োজন মানে আচলতে কলাক্ষেত্ৰ সাংস্কৃতিক এটা স্থান আমাৰ অসমৰে এটা বিশেষ স্থান। আৰু ইয়াতে আচলতে কৰমক আমি ভাবিছোঁ যে সকলো ৰাইজে জনা দৰকাৰ। বহুতে নাজানে এতিয়াও কৰমৰ বিষয়ে, সকলোকে জনাবৰ কাৰণে গুৱাহাটীত আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আৰু আমাৰ কাৰণে ভাল লগা কথা যে আচলতে 200টা বছৰত আচলতে এই জনগোষ্ঠীটোৰ যিখিনি সংস্কৃতি আছিলে, আমি যদিও অসমৰ বাহিৰৰ পৰা আহিছিলোঁ, কিন্তু সংস্কৃতি আচলতে মানুহৰ তেজৰ শিৰাৰ ওপৰেৰে বৈ থকা এটা সংস্কৃতি। তো ইয়াক আচলতে ধৰি ৰখা যিসকল শিল্পী আছে, সেই পুৰণি শিল্পীসকলকো আমি ইয়ালৈ মাতিছোঁ আজি। দুলাল দাকে প্ৰমুখ কৰি যিসকল বিশিষ্ট শিল্পীয়ে দীৰ্ঘদিনৰ পৰা আমাৰ সংস্কৃতিক জীয়াই ৰাখিলে, তেওঁলোকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব ইয়াতে। আৰু তাৰপিছত কৰম আখৰাৰ পৰা আদি কৰি আমাৰ যিখিনি কৰম পূজাৰ যিখিনি নিয়ম, সেই সকলোবিলাক কৰা হ'ব। আমি আচলতে আৰু আমাৰ কাৰণে ভাল লগা কথা যে অসমৰ সংবাদ মাধ্যমৰ কেইবাগৰো বিশিষ্ট ব্যক্তিৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি আমাৰ এই অনুষ্ঠানলৈ আজি আহিব। সকলোকে লৈ মই ভাবিছোঁ খুব ভালকৈ কৰম উদযাপন হ'ব আজি। আৰু গুৱাহাটীত বিশেষকৈ আচ্ছাই প্ৰথমবাৰৰ কাৰণে পাতিছোঁ। আমাৰ আচ্ছাৰ বিষয়ববীয়াসকলো বহুত উৎসাহিত, সকলো আহিছে, চাহ জনজাতি মহিলা সমিতিৰ বিষয়ববীয়াসকলো আহিছে, আৰু খুব ভালকৈ হ'ব। দাদা বহুত বহুত ধন্যবাদ। আৰু দাদা, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিকৰ খুব ধুনীয়াকৈ সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। তো দাদা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত যাতে আপোনালোকে আৰু আমাৰ কাৰণে সুখবৰ কঢ়িয়াই আনে, তাকে আশা ৰাখিলোঁ। আৰু ধন্যবাদ। কলাক্ষেত্ৰ আহিছোঁ যিহেতু, আৰু অলপমান ফুৰি ল'ম আৰু আপোনালোকক কলাক্ষেত্ৰৰ ভিউ দেখাবলৈ চেষ্টা কৰিম। আৰু মইতো প্ৰথমবাৰৰ কাৰণে আহিছোঁ, বহুতে আহিছে চাগে, তেন্তে বলক আপোনালোকৰ ভিউ। Yeah.
अबे तोय प्रिया की बोले डाकिब तोके प्रिया नाम দিব তোকে মই মনি প্রিয়া কি বলে ডাকিব प्रिया मादल रे आवासनी नाची अबे तोय प्रिया मुही मादल बाजाबो आखोड़ा में प्रिया मादल रे आवासनी नाची अबे तोय प्रिया की बोले डाकिब तोके प्रिया नाम দিব তোকে মই মনি প্রিয়া কি বলে ডাকিব তোকে প্রিয়া নাম দিব তোকে মই মনি প্রিয়া যিমান যি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিব বুলি আৰু যদিহে ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিৰ ব্লগটো ইমানতে সামৰিলোঁ।